हेलो बांगे करी हेलो ना मोबाइल दाঙিবলৈকে মন নাই কবা যাব এটাহে কৈছো যেনিবা ভাল খবৰ এটা দিবলৈ লৈছো কথাটো মানে উদ্দেশ্য ৰেখা কি হ'ল হেৰি হ'লে তুমি বৰ কৈ থকা হওঁ গাড়ী গোৱা নাই মুখৰ চুপতি গাড়ী এখন সপোনতহে এনে দেখাইছিলোঁ এতিয়া ডাইৰেক্টলি লৈ আহিলোঁ এখন এই গাড়ীখন নতুন ডিজাইনৰ গাড়ী আজি অনুভৱ কৰি আপোনালোকক ইউটিউবত দেখাইছোঁ অসমবাসী ৰাইজক দেখাইছোঁ আজি গাড়ীখন তোমাৰ লগৰ ষ্টুডেণ্টসকলক সকলোকে জনাবা আৰু লগৰ ল'ৰাবিলাকক ক'বা যে তামুলীয়ে গাড়ী এখন আজি বহুত দিনৰ কল্পনা আজি পূৰণ কৰিলে সেইকাৰণে তোমালৈ প্ৰথম খবৰ দিছোঁ ডিলাৰৰ পৰাই কৰিম বুলি আহিছিলোঁ ডিলাৰৰ পৰা আনি থাকোঁতে মোৰ ধৈৰ্যৰ তেতিয়া নাছিলে সেইকাৰণে মই আজি ৰৈ পেলানি তোমালৈ প্ৰথম খবৰটো তোমাকে জনাইছোঁ আৰু তোমাৰ লগৰ গোটেই সকলোকে জনাবা তোমাৰ লগৰখিনিকো জনাবা মই বন্ধু কিন্তু মই যে এতিয়া তোমালোকৰ ঘৰলৈ মই যাব পাৰিম নে তুমি এটা মেছেজ পঠাবা বৰ্তমান তোমালোকৰ ঘৰতো কয় হওঁ তামুলী গাড়ীয়ে নাই মুখখনহে আছে কথা বতৰাবোৰ এনেকুৱা কিন্তু এতিয়া গাড়ীখন মই তোমালোকৰ ঘৰলৈ গৈ আছোঁ জানুৱাৰী 2 তাৰিখে সেই 2 তাৰিখৰ দিনা তুমি কি খাই ভাল পোৱা এটা মেছেজ দিবা আৰু তুমি কি পিন্ধি ভাল পোৱা নতুন বিশাললৈ মেচমাৰ্কলৈ কি আহিছে তুমি নিজে পচন্দ কৰি দিব লাগিব আৰু মই গাড়ী লৈ যাম 2 তাৰিখে তুমি মোৰ গাড়ীত আহি বহিব লাগিব বহাৰ পাছত আমাৰ আলোচনা হ'ব আৰু আমাৰ এটা পিকনিক হ'ব এই গাড়ীখনৰ ওপৰতে আমি ওচৰতে থাকিম তাত আমি চিলিণ্ডাৰ লৈ যাম আমি এটা পিকনিক চলাম কুকুৰাজৰা বুলি এটুকুৰা জেগা আছে তাত যাম তোমাক গাড়ীখনত বহুৱালে এটা কপি ল'ম আৰু কপি লোৱাৰ পাছত তেতিয়া তুমি জনপ্ৰিয়কৈ দেখুৱাব পাৰিবা এনে আজি বৰ্তমান গাড়ীখন তোমাৰ পচন্দ হৈছে নাই মোলৈ এটা মেছেজ কৰিবা বুলি মই আশা ৰাখিলোঁ আৰু মই সকলোকে বন্ধু বান্ধৱকো জনাইছোঁ তুমি বৰ্তমান মোক কেতিয়াও ভুলত ভাবি থকা তামুলী বৰ্তমান কিনো গাড়ী ল'ব কিন্তু সৌভাগ্য কি ভাগ্য নাজানো তোমাৰ মোৰ লগত সঁচাকৈ মিল আছে নেকি তুমি কোৱা পাই গাড়ীখন লাগি গ'ল কিন্তু তুমিয়ে কৈছিলা গাড়ী শব্দটো তাৰপৰা গাড়ীখন এতিয়া বৰ্তমান ইনষ্টলমেণ্ট মাৰিবলৈকে আছে কিন্তু তথাপিতো লৈছোঁ তোমাৰ খুৰদনিতে লৈছোঁ তোমালোকৰ ঘৰলৈ গৈ আছোঁ 2021 আমি গৈ আছোঁ 2 তাৰিখ জানুৱাৰী 2 তাৰিখে আমি গৈ আছোঁ মোৰ লগত যাব ভালেমান তিনিজনমান যুৱক যাব তুমি বৰ্তমান মোৰ গাড়ীখনৰ হৰ্ণটো শুনিবা ৰিক্সাক বুলি যেতিয়া হৰ্ণটা দিম তিমান পদূলি ক'ৰবাত তুমি দৌৰি হ'লেও মোৰ গাড়ীখনত গামোচা পিন্ধাব লাগিব নহ'লে অসমবাসী ৰাইজে মোক দুখিব তাৰমানে কেলৈ কৈছোঁ মই বহুত কষ্টৰে তোমাৰ কথা মতে গাড়ী তুমি মেছেজত অকল কৈ থকা গাড়ী ঘোঁৰা কথাই সেইকাৰণে গাড়ী ল'লোঁ তাৰপিছত বিশালৰ তুমি যেনেকৈ দামী নিপিন্ধা তোমাক কাপোৰ পিন্ধাম এতিয়া তাৰপিছত আৰু তুমি কি খাই ভাল পোৱা হোটেলত দামী হোটেলত সেই কথাটো মোক লাগে আৰু পিকনিকত জনপ্ৰিয়কৈ তুমি বেলেগ গাড়ীত যাব নোৱাৰিবা এতিয়া তামুলী গাড়ীতহে তুমি য'ত ত'ত যাব পাৰিবা লেটিঙলৈ হওক ক'ৰবাত ফুৰিবলৈ হওক ক'ৰবাত মোমাই ভাগিনে গ'লে য'তেই নহওক কিন্তু বেলেগ গাড়ীত দেখা লগে তামুলীয়ে তোমাক মিনিটত এৰি দিব মিনিটত তোমাৰ মৰম দলিয়াই পেলাই দিব নদীত উটাই দিব বৰ্তমান মোৰ কল্পনা তুমি পূৰণ কৰিবা আৰু তুমি কেতিয়াও মোৰ মেছেজ উল্টা নকৰিবা আৰু মোৰ ভাৱনা কথাষাৰ কেতিয়াও পানীত পেলাই নিদিবা চেৰাখুটি এৰি দিয়া যদি পানীত এৰি দিবা মৰম 2021হে চিনি পোৱা হ'ব তামুলীৰে সুস্মিতা কিমান মৰম এতিয়া সুস্মিতাৰ কাৰণে গাড়ী গোৱা ল'বলগীয়া পৰিস্থিতিত পৰিল ধন্যবাদ